আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া আমি যাম শ্ৰী ৰঘুপতি চাবলৈ। এয়া ওলাই আছে ৰেডি, এইফালে এয়া কেনেকুৱা লাগে ক এতিয়ালৈকে? একদম বঢ়িয়া বঢ়িয়া চাবলগীয়া চিনেমা। মোৰ এজন বন্ধু জইণ্ট পেঞ্চত ভুগি আছে। মই সুধিলোঁ ডাক্তৰ অৰ্থ ট্ৰাই কৰিছ নেকি? তেতিয়া সি ক'লে ভাবি আছোঁ। বছ এইটোৱে প্ৰব্লেম। সকলোৱে জানে ডক্তৰ অৰ্থই হৈছে গাঁঠিৰ বিষৰ সঠিক চিকিৎসা, আয়ুৰ্বেদিক হয় আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাই। কাষৰ মেডিকেল ষ্ট'ৰতে সহজে পোৱা যায়। কিন্তু কোনে এতিয়া পপকৰ্ন খাই আছোঁ, মজা লাগিলে চাই। ৰঘুপতি চাই আহিলোঁ, বহুত ভাল লাগিলে। ৰঘুপতি চাই লাগিলে কৈ দিয়া একদম। তোমাৰ কেনেকুৱা লাগিলে? তোমাৰ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে চাই। মোৰ মাক দেখাবৰ কাৰণে শুই আনিছে। মুণ্ডা সুধিছিলে হাত বিষাইছোঁ, মুণ্ডা হ'ব দে বোলো। মোৰ বুলি কয় আমাৰ কাজি নেমু। এতিয়া আমি ঘৰ আহি পাই গ'লোঁ আৰু এয়া কাপোৰ কানি সলাই মেলি আজৰি হৈ গ'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।